আজি পেঞ্চিকৰ ষ্টুডিঅ' তোলপাৰ কাৰণ আজি আমাৰ মাজত উপস্থিত আছে কেইগৰাকীমান এনে নৃত্যশিল্পী যাৰ নৃত্য দেখাৰ লগে লগে আপুনিও হয়তো অবাক হৈ যাব। তেন্তে বলকচোন আমি প্ৰথমগৰাকী নৃত্যশিল্পী নৃত্য চাই এটা কি আছিল মানে এই নৃত্যটো কি নৃত্য হ'ব পাৰে এনেকুৱা নৃত্য মই আগে পিছে দেখি পোৱা নাই আৰু এই নৃত্যটোৰ নাম মোৰ মনলৈ অহা নাই। আপোনালোকে যদি এই নৃত্যটোৰ নাম কিবা ভাবি পাইছে তেনেহ'লে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। এইবাৰ আমি চাব বিচাৰিছোঁ তাৰ পাছৰটি নৃত্য। দেখি মোৰ এনেকুৱা লাগিছে যে ইয়াক বান্দৰ ভেকুলী আদিৰ আত্মা তাৰ গাত প্ৰৱেশ কৰিলে আৰু তাৰ পিছত বপুৰাৰ অৱস্থা এনেকুৱা। বন্ধুসকল আপোনালোকেতো নিশ্চয় টিভি বা চিনেমাত নাগিন ডান্স নিশ্চয় দেখিছে, কিন্তু আজি আপোনালোকক যিটো নাগিন ডান্স দেখুৱাবলৈ গৈছোঁ সেইটো অলপ বেলেগতকৈ অলপ বেলেগ ধৰণৰ। আপোনাৰ মোবাইল যদি চাৰ্জত লাগি আছে তেনেহ'লে চাৰ্জৰ পৰা এৰুৱাই লওক। আপোনাৰ ওচৰত যদি ডাঙৰ বিচনা আছে তেনেহ'লে বিচনাৰ তলত সোমাই লওক। আপোনাৰ ওচৰত যদি খুটা আছে তেনেহ'লে আপুনি খুটাত ভালদৰে সাৱটি ধৰি লওক, কাৰণ আপোনাৰ মোবাইলটোত আহিব গৈ আছে এজাক ডাঙৰ ধুমুহা। আহক তেনেহ'লে আমি এতিয়া এই নাগিন ডান্সটো উপভোগ কৰোঁ। JVICKY Kiki. বঢ়িয়া। আপোনালোকে যদি নাচিব নাজানে তেনেহ'লে এওঁলোকৰ পৰা আদৰ্শ ল'ব লাগে। কি বঢ়িয়া নাচিছে, একদম ক'বলৈ ভাষা নাই। আপোনালোকে যদি নাচিব বিচাৰে তেনেহ'লে এওঁলোকৰ লগত যোগাযোগ কৰিব। একদম বাগৰি বাগৰি নাচিবলৈ আপোনাক শিকাই দিব। বন্ধুসকল, আপোনালোকে হেলমেট কিয় পৰিধান কৰে? আপোনালোকে বাইক চলালে এক্সিডেণ্ট হ'লে আপোনাৰ নিজৰ মূৰটোক সুৰক্ষা দিবৰ কাৰণে আপোনালোকে হেলমেট পৰিধান কৰে, কিন্তু এইজন বাপুৰাই না কেৱল মূৰটো সুৰক্ষা দিবৰ কাৰণে হেলমেট পৰিধান নকৰে, এওঁ নাচিবলৈ হেলমেট পৰিধান কৰে। চাই লওকচোন এবাৰ তেখেতৰ সেই হেলমেট পিন্ধা নৃত্য। ভাল কথা শিকাইছে আমাক যে নাচিলে হেলমেট পৰিধান কৰি ল'ব লাগে। আপোনালোকে আজিৰ পৰা যদি কেনেবাকৈ নাচিবলগীয়া হয় তেনেহ'লে নিশ্চয় হেলমেটটো লগত লৈ যাব। তো বন্ধুসকল, আপোনালোকে এই নৃত্যকেইটাৰ ভিতৰত আটাইতকৈ কোনটো নৃত্য ভাল লাগিলে তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদিহে আপোনালোকে চেনেলটোত প্ৰথমবাৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো চাই যে আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ এৰিলোঁ।